Hello guys, আজি এটা মই ব্লগ বনাইছো যেটো ব্লগত আমাৰ গাঁওখন দেখাম যিখন গাঁৱত নেকি মই সৰুৰ পৰা জন্ম হৈছিলো সেই গাঁওখনে আপোনালোকক দেখাম আৰু গাঁওখনৰ কিছু অংশবিলাক আপোনালোকক দেখাই যাম আৰু তো প্ৰথমতে মই বৰ্তমান আছো ঘৰৰ আগৰ পুখুৰী পাৰত মানে ফিচাৰী পাৰত আমাৰ ফিচাৰীটো পাৰত তো তাৰ আগতে আপোনালোকক দেখাই লম মই গাঁওখনৰ যোৱা ৰাস্তাটো এইটো আৰু এইটো একেটাই বাৰু তো মানে একেটা জনে আৰু মই এনেকৈ আহিছো না তো এনেকৈ চালে মানে এফালে পিছফালে যাব পাৰিব আৰু এনেকৈ চালে মানে এনেকৈ আগফালে ওলাই যাব পাৰিব তেহলে দদৰটা আহি আছে তো তাৰ আগতে আমাৰ ঘৰটো চাই লওক অকমান নাই কি কয় ঘৰটো ভগাজিকে অলপ মই দেখাই দিছো এটোৱে ঘৰ যেটো ঘৰ মই মানে সৰুতে জন্ম হৈছিল যে সেই ঘৰতে জন্ম হৈছিল যেটো ঘৰত নেকি মই এতিয়া আছো আৰু হেতু ঘৰতে মই হাগি মেলি ডাঙৰ হলো আৰু আজিলৈকে আৰু ঘৰটো ভিতৰখন মই আজি নেদেখাম বেলেগ দিনা দেখাম তো প্ৰথমতে ৰাস্তাফালে ওলাই যাওঁ আৰু ৰাস্তাত কিছুমান বস্তু দেখাম আৰু তো বলক ৰাস্তাফালে ওলাই যাওঁ আমাৰ ৰাস্তাটো চক হেউজিয়া ৰাস্তা তো এইটো মানে পানী যাবলৈ কিবা এটা দিছিলো এইটো চক না কি দিছিলো বা বাঁহৰ কিবা এটা দিছো তো কিনাৰে হেউজিয়া পথাৰবিলাক আছে এইবিলাক পথাৰবিলাক গোটেইবিলাক সৰু পৰাই আছে এতিয়ালৈকে পথাৰে আছে মানে বছৰকৈ ৰুব লাগে তো পথাৰে হৈ আছে তো এইটোৱে ৰাস্তাটো হেউজিয়া ধুনু ৰাস্তা তো এনেকৈ ৰাস্তাটোত গৈ আছো গৈয়ে থাকিব লাগিব এনেকৈ ৰাস্তাটোত গৈ এই গছজোপা দেখিছে নহয় সেই গছজোপালৈকে যাম আৰু গছজোপা যিজোপা গছত মানে মানে সৰুৰ পৰা তাতে খেলি ডাঙৰ হ'লোঁ আৰু এই গছজোপা দেখাম যিজোপা গছত মানে খেলি বুলিয়ে নহয় তাত বিহু চিহু গাই কিনে বিহু হুঁচৰি গাই কিনে তাতে হুঁচৰি উৰুৱা হয় আৰু এইটো আমাৰ ঘৰটো দেখি আছে না ঘৰটো পিছফালে তো বলক গছজোপা তললৈকে পাই গৈছো এজোপা গছজোপা চাওক না গছজোপা ওচৰত শিলগুটি দিয়া ৰাস্তা আমাৰতো শিলগুটি দিয়া নহয় সেউজীয়া ৰাস্তা তো গছজোপা ওচৰত আছে শিলগুটি দিয়া ৰাস্তা মানে গুটি শিলবিলাক বহুত শিল দিয়া আছে আৰু একদম ওপৰত মানে বাল্বটা লগাই থোৱা আছে দেখা নাই চাগে মই দেখাই আছো অলপ পিছত তাত এইটো বহুত লাইট বুলি জনা যায় তো সেইজোপা গছ যিজোপা গছৰ তলত মানে ল'ৰাবিলাক বহি থাকে ছোৱালীবিলাকো বহি থাকে বহি মানে গৰমত বহি কিনে মজা লাগে তাত তো তাতে অলপ দেৰি বহি লওঁ তাৰপিছত বহি কিনে গৈ আছো ৰাস্তাটো শিলগুটি দিয়া ৰাস্তাটো তাৰপিছত এইটো সন্ধিয়া হ'বলৈ টাইম হৈ গৈছে তো আমাৰ গছৰ তলত এইটো লাইটটো জ্বলি গৈছে তো লাইটটো জ্বলি গৈছে আমি বহি আছো এইফালে কোনোবা এজনী পিট পাট কৰি ফুৰিছে তো আমি এইফালে যামগৈ এইফালে যামগৈ তাৰপিছত এনেকৈ গৈ থাকিম আৰু এইটো শিলগুটি দিয়া ৰাস্তা হৈ আছে না তো শিলগুটিয়ে গৈ থাকিম আৰু শিলগুটিয়ে গৈ পুল এটা পাম আৰু পুলটোৰ ওচৰত গৈ আছো মই পুলটোৰ ওচৰত গৈ কিনে মই কৈ আছো পুলটোত কি কৰি আছে পুলটোত মাছ চাছ মাৰি আছে কিবাকিবি কৰি আছে তো পুলটোৰ ওচৰলৈ বলক তো গুটি দিয়া শিলগুটি ৰাস্তাটো মাজে আহি আছো এইবিলাক বোকা দেখা নাই তামাম বোকা ৰাস্তাৰ মাজত পুখুৰীৰ নিচিনা হৈ আছে এনেকুৱা ৰাস্তা চাগে বেলেগ জেগাত নাই তো তেনেকৈ গৈ আছো গুটি দিয়া ৰাস্তা দি গৈ আছো আৰু গুটি দিয়া ৰাস্তা দি এইফালে পুলটো আছে মানে পুলটোৰ ওচৰত এইফালে মাছ চাছ মাৰি আছে কিবাকিবি মাছ চাছ মাৰি কিনে পাই আছে কিজান মাছ চাছ নাজানো কি পাইছে তো ময়ো মাৰিছিলোঁ আগবেলা মই নাপালোঁ মাছ চাছ অততে এনেকুৱা কিবাকিবি হৈ গ'ল তো এতিয়া মই দেখাম আপোনালোকক মাছ কেনেকৈ ধৰি আছে মাছবিলাক আমাৰ জাল নাই আপোনালোকৰ ফালে কেনেকৈ ধৰে নাজানো আমাৰ ফালে বেলেগ ষ্টাইলত ধৰে তো মই মাছ ধৰা দেখাই আছোঁ আপোনালোকক চাই থাকিব মাছ চাছ ধৰি আছে মাছ ধৰা নাই এনে থিয়ংকাং খাই আছে এইফালে মাছ ধৰি আছে চাওক না এইফালে মাছ ধৰি আছে মাছ মানে এইফালে বহুত ডাঙৰ মাছ পোৱা যায় আমাৰ ইয়াত তো ডাঙৰ গৰৈ মাগুৰ কাৰৈ এনেকুৱাবিলাক মাছ আমাৰ ইয়াত পোৱা যায় কিন্তু আপোনালোকৰ ফালে পোৱা যায় নে নাযায় নাজানো ইয়াত পানী হ'লেতো ঢাকনা মাছ আহে বহুত মানুহ ইয়াত থাকে এতিয়া আৰু পানী নাই শুকাই আছে তথাপিও মানুহ ভৰ্তি আছে তো আজিলৈ যিখিনি দেখালোঁ আৰু বাকীখিনি কাইলৈ দেখাম এইফালে যাব লাগিব এইফালে সৰুতে মই যি কৰি আছিলোঁ সেইখিনি দেখাম এইফালে বহুত দূৰ আছে যাবলৈ আৰু বৰ্তমান মোৰ ওচৰত সময় নাই তো সেইকাৰণে মই আজিলৈ ইমানে যদি ভাল লাগিলে টুকি পঠিয়াই দিব লাইক চাইকত ঠুকিব মই গম পাইছোঁ আৰু যদি তাতকৈ বেছি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে বাই